সো হে গাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৱে ভালেই মোৰো ভালেই আৰু বহুত দিন ধৰি ভিডিঅ' আপলোড দিব পৰা নাই কিছুমান প্ৰব্লেমৰ কাৰণে ভাবিছোঁ এবাৰ ৰেগুলাৰলি ভিডিঅ' দি যাম চ' আপোনালোকে চাই গৈ থাকিব বহুত লোকে মোৰ চেনেলটো ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব কাৰণ নতুন চেনেল হয় আপোনালোকৰ মৰম আৰু আশীৰ্বাদতে গৈ আছে আৰু চেনেলটো ছাপোৰ্ট কৰিব এনেদৰে আৰু সদায় এনেদৰে নিউজ আপডেট দি যাম আজিৰ ভিডিঅ' ফাৰ্ষ্ট আপডেটটো হৈছে ৰিচেণ্টলি ভাইৰেল হৈ থকা এগৰাকী মহিলাৰ ওপৰত আপোনালোকে যদি ভিডিঅ'টো দেখা নাই সৰুকৈ ভিডিঅ' ক্লিপটো দেখাই লৈছোঁ চ' ভিডিঅ'টোত বহুত ভাইৰেল হোৱাৰ কাৰণে সাংবাদিক গৈছিল মহিলাগৰাকীক সম্প্ৰচাৰ কৰিবলৈ এতিয়া কথা হ'ল কি সাংবাদিকে সম্প্ৰচাৰ কৰা এটা ভিডিঅ'ৰ ক্লিপ বহুতে শ্বেয়াৰ কৰি আছে সাংবাদিকজনক ট্ৰল কৰি আছে তাৰ কাৰণটো হ'ল ভিডিঅ'টোত সাংবাদিকজনে সময় নাই বুলি কোৱা কাৰণে ভিডিঅ'টো দেখাই লৈছোঁ আমি কিন্তু অনুৰোধ কৰা নাই আমি জোৰ কৰা নাই গাঁওবাসীৰ অনুৰোধ গাঁওবাসীয়ে জোৰ কৰিছে পিংকি চুতীয়াই বাৰম্বাৰ অনুৰোধ কৰিছিল যে মই জাপ দিম পোনপটীয়া সম্প্ৰচাৰত আমি তাকেই দেখুৱাইছো পিংকি আপুনি আৰম্ভ কৰক আমাৰ সময় নাই আপুনি আৰম্ভ কৰক আমাৰ সময় নাই চ' সাংবাদিকগৰাকী সময় নাই বুলি কোৱাৰ কাৰণে ইউটিউবাৰ বিকাশ চেত্ৰী আৰু হৰপল শইকীয়াই ট্ৰল দি ভিডিঅ' বনাইছে চ' ভিডিঅ' ক্লিপকেইটা দেখাই লৈছোঁ আৰু আজি আপোনালোকক আমি দেখাম এটি আচৰিত প্ৰতিভা আপোনালোকে দেখা পায় আচৰিত হ'ব আমি কিন্তু জোৰ কৰা নাই তাৰজনে নিজে জোৰ কৰিছে ৰাইজৰ বিপুল দাবীত আমি আজি এই প্ৰতিভা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তাৰজেন তুমি ৰেডি তুমি ঠিক আছে তাৰজেন ৰেডি জাপ মাৰিবলৈ আজি এই বিপুল দাবীত ৰাইজৰ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ তাৰজেন তুমি জাপ মাৰা আমাৰ হাতত সময় নাই জাপ মাৰা হৰপল শইকীয়াও ট্ৰল দি এটা ভিডিঅ' বনাইছে ভিডিঅ' ক্লিপটো আপোনালোকক দেখাই লৈছোঁ সময় মোৰ অস্ত্ৰ সময় মোৰ ব্ৰহ্মাস্ত্ৰ মই সময় নষ্ট কৰিব নোৱাৰোঁ আপুনি আৰম্ভ কৰক আমাৰ সময় নাই এয়া আমি দেখুৱাইছো এয়া নিউজ লাইভত এয়া দেখুৱাইছো চ' আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড যোনসকলে মোৰ চেনেলটো নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে জানেই কেনেধৰণৰ ভিডিঅ' আপলোড কৰোঁ আৰু ভাবিছোঁ এইবাৰ ৰেগুলাৰ ভিডিঅ' আপলোড দি যাম চ' আপোনালোকে যোনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব